এয়া হৈছে আলু, এয়া হৈছে আলু ৰুটি। আজি আমি কি খাম জানা না গাইছ? আজি আমি খাম আলু ৰুটি জোনপুৰি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে। এতিয়া আমাৰ ভণ্টি এনেকৈ পকাই দিব। মানে আগৰ ভিডিঅ'টো বনাইছিলোঁ হেৰি কি নাৰিকল দি পিনে, নাৰিকল দিলেও মজা লাগে। আৰু এনেকৈ যদি আপোনালোকে আলু ভাজি লৈ পিনে এনেকৈ বনাই দিয়া মানে তেতিয়া আৰু টেষ্টি লাগে। তো আলু জোনপুৰি হৈ যায়, খাই বিৰাট টেষ্টি। মোৰতো খাব লাগিছে। এতিয়া আকৌ মই মানে বনাব লাগিব, নহ'লে ভণ্টিয়ে বোলে খাব নিদিয়ে। মানে তাই আজি আটাটো মাৰিছে, বেলিছে, আলু কাটিছে, ভাজিছে। তো এতিয়া এইখিনি ভাজা দায়িত্ব মোৰ। ভিডিঅ'টো আপোনালোকে চাই থাকক, কি মস্তি হৈ গ'ল দেখিছেনে? এতিয়া আমি তেলত ভাজি দিম। আপোনালোকে খাওঁ লাগিছে নেকি বাৰু গাইছ? এইজনী আমাৰ কাজিকৰ, চাই লওক আপোনালোকে। কাজিকৰে মুখখন নেদেখাই, চাওক অকণমান দেখাই দিয়াচোন। হেই দেখাই দিয়া ন প্লিজ। এইখন এইটো এই নখকেইটা নেচাই নহয়, মুখখনহে চাব। সেইখিনি চাই জল্দি জল্দি খাব মন গৈছে, পেংলাং কৰি থাকিবলৈ সময় নাই। আকৌ এইখিনি হ'বলৈ ৰেডি আছে, এই দুখন হৈছেহে, এইখিনি আছে। পূৰা খাম আজি। এয়া মোৰ ৰেডি হৈছে জোন পিঠা। পিঠা নহয় একচুৱেলি জোনপুৰি, আলু জোনপুৰি। আজি হ'ব আলু জোনপুৰি। এনেকৈ আঙুলি দি পকাই পকাই এনেকৈ দিব লাগে, চাই লওক গাইছ। আৰু ইয়াৰ এটা মেচিঙো পোৱা যায়, মেচিংটো আপোনালোকে কিনিব পাৰে। সেইটো দিয়া আকৌ বহুত সহজ হয়, মানে এনেকৈ নপকালেও কথা নাই, ডাইৰেক্ট ভৰাই দিব পাৰে আৰু চেপি দিব পাৰে। সেইটো মানে মেহনত হয়, সেইটো এতিয়া টেপি টেপি দিব লাগে। ফাইনেলি আমাৰ জোনপুৰি ৰেডি হৈ গ'ল। তো এতিয়া আমি হেৰি কৰিম তাৰপিছত এতিয়া আমি বনাম আৰু খাম। তো চাই থাকক। ফাইনেলি আমি এতিয়া পুৰি আছোঁ, আপোনালোকে চাই থাকক, আকৌ খাম। দি ফাইনেলি আলু পুৰি হৈ গ'ল। আপোনালোকেও এনেকৈ বনাবলৈ চেষ্টা কৰিব, খাই কিনে চাব বিৰাট টেষ্টি লাগে। তো এতিয়া আমি খাম, চাই থাকক। ফাইনেলি এতিয়া আমি খাব লৈছোঁ। এয়া বিৰাট টেষ্টি। আপোনালোকে বনাবলৈ চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।